আপুনি আপোনাৰ গাড়ীখন বিউটিফুল আই মিন ধুনীয়া পৰিষ্কাৰ চাফ চিকুণ কৰি ৰাখি ভাল পায় নেকি? তেনেহ'লে আহক দ্য ডিটেইলিং মাফিয়ালৈ। What? ৱেলকাম টু দ্য ৱৰ্ল্ড প্ৰফেশ্যনেল ডিটেইলাৰ্ছ। তাতে কৰে কি? ডিটেইলিং মাফিয়া এটা প্ৰতিষ্ঠান। মই এনেদৰে কোৱাত কৰি নীলুদাৰ মুখেৰে শুনি লওকচোন। আমাৰ এইটো এটা ডিটেইলিং ষ্টুডিঅ' হয়। ইয়াত আমি বিউটিফিকেশ্যনৰ কাম কৰোঁ। ইয়াত মেকানিকেলৰ কামৰ বাহিৰে গাড়ীখনৰ বডিৰ ওপৰত যি কৰিব লগা ডেণ্টিং পেইণ্টিং হওক বা ৰিষ্ট'ৰেশ্যন হওক আমি গোটেইখিনি ইয়াত কৰা হয়। আপোনালোকৰ স্বাস্থ্য বেয়া হ'লে যেনেকৈ আপোনালোকে হস্পিটেললৈ যায় আৰু ফিট থাকিবৰ কাৰণে আপোনালোকে জিম বা স্পালৈ যায়, একজেক্টলি আমাৰ জেগাটো এখন গাড়ীৰ স্পা হয়। বুজিলে? অকল কাৰে নহয়, বাইকৰো কৰা হয়। বাইকাৰ্ছ ড'ণ্ট ৱৰি। হেল্ল' বন্ধুসকল, মই প্ৰণৱ আৰু আপোনালোকে চাই আছে প্ৰণৱ ক্ৰিয়েশ্যন। আজি ভিডিঅ'টোত কি দেখুৱাম অলৰেডি আপোনালোকে গম পালে। সেই বিশেষ ফলম নকৰি ভিডিঅ'টো আগবঢ়াই লৈ যাওঁ নে কি কয়? এতিয়ালৈ যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেলটো দবাই মোক আগবাঢ়ি যোৱাত সহায় কৰে। ত্ৰিপুৰা ৰোড, জয়ানগৰ ৰিলায়েন্স স্মাৰ্ট ছুপাৰ মাৰ্কেটৰ ওচৰত অৱস্থিত এই ডিটেইলিং ষ্টুডিঅ'টো দ্য ডিটেইলিং মাফিয়া। ইয়াত কি হয় দেখুৱাৰ আগতে meet the owner of the detailing studio. This is Saurav and I'm the owner of the Detailing Mafia store in Guwahati. So Detailing Mafia is basically an organization or a brand which is into detailing of automobiles, be it two-wheelers or cars. So what is detailing? Detailing is basically anything ranging from basic cleaning up till even denting and painting. It comprises of all those services which are basically provided to help the vehicle owners keep their car clean, tidy and shining forever. Okay, ইয়াতে এখন গাড়ীৰ কাম চলি আছে বৰ্তমান। জিপখনৰ কাম চলি আছে। সানি ইয়াতে কি হ'ব এখন গাড়ীৰ? এখন গাড়ী এতিয়া ফুল বডি হ'ব, ফুল বডি পেইণ্ট কালাৰ চেঞ্জ হ'ব, ব্লেক আছে। আচ্ছা, তো গ্ৰে হ'ব, কিবা বেলেগ এইখন বৰ্তমানে ব্লেক কালাৰ হয় গাড়ীখন, কিন্তু কালাৰ চেঞ্জ হ'ব। আৰু আমাৰ পেইণ্টাৰ পাব ধনদীপ। ধনদীপে ধনদীপ এইটো কি কৰি আছে আপুনি এতিয়া বৰ্তমান? এইটো চেণ্ডিং কৰা বুলি কয় ন? অ'কে, লাষ্ট কৰিছে চাগে দেই অকণমান, একো নাই। এইটো বাৰু মই ৰিপ্লেচমেণ্টৰ ভিডিঅ' দেখুৱাম আপোনালোকে ইনষ্টাগ্ৰামত দ্য ডিটেইলিং মাফিয়া গুৱাহাটী চাৰ্চ কৰি চাব পাৰিব। আহিব ইয়াৰ ভিডিঅ' এইটো ব্লগত বাৰু দেখা নাপাব, কাৰণ এখন গাড়ী কাম কৰোঁতে এদিনত নহয়, মোটামুটি 2-3 দিন লাগে কিছুমান কাম, আৰু কিছুমান বেছি দিনো লাগিব পাৰে। তো কাম হিচাপে আৰু সেনেকুৱা। তো ভিডিঅ'টো চাই থাকক। চেৰামিক ৱাছ এণ্ড চেৰামিক কটিং। Paint protection film PPF. Spray on PPF. Hey guys, মই এই ভিডিঅ'টোৰ দ্বাৰা 3টা পাৰ্টহে কভাৰ কৰিছোঁ, কিন্তু এনেকুৱা নহয় যে ইয়াত তিনিটা পাৰ্টেই আছে। ইয়াত বহুত বেলেগ বিভিন্ন ধৰণৰ কাম কৰে গাড়ী বাইকৰ ওপৰত, ঠিক আছে। আৰু এটা ভিডিঅ'ৰ দ্বাৰা গোটেইবোৰ পাৰ্ট আপোনালোকক দেখুৱাটো সম্ভৱ নহয়, ইয়াত বহুত বিষয় আছেতো। তো মই লাহে ধীৰে পাৰ্ট কৰি সকলোবিলাক বিষয় আপোনালোকৰ আগত দেখুৱাবলৈ চেষ্টা কৰিম, যাতে আপোনালোকৰ বুজি পোৱাটো সহায় হয়। ডিটেইলিং মাফিয়াই বহুতো বেলেগ মাফিয়া পেকেজ আগবঢ়ায়। এই বিষয়ে জানিবলৈ আপোনালোকে এই ডিটেইলিং ষ্টুডিঅ'টোলৈ আহিব পাৰে, আৰু ইয়াৰ এড্ৰেছ, কণ্টেক্ট নাম্বাৰ সকলোখিনি মই ডেছক্ৰিপশ্যনত দি দিছোঁ। অ'কে, এতিয়া ইয়াত কাম চলি থকা সময়ৰ চিনেমেটিক বি-ৰোল আপোনালোকলৈ আগবঢ়াইছোঁ, চাই লওকচোন কেনেকুৱা পায়। And what we are different compared to other detailers is that we have our range of brands which are exclusive to the Detailing Mafia.
ভিডিঅ'টো ইমানেই আছিল যদিহে চাই ভাল পালে লাইক এটা কৰি দিব আৰু যদি আপোনালোকে এনেকুৱা চিনেমেটিক শ্বট চাবলৈ ভাল পায় তেনেহ'লে মোক ইনষ্টাগ্ৰামত ফ'ল' কৰিব পাৰে মই ডেছক্ৰিপশ্যনত দুটা লিংক দি দিছোঁ আপোনালোকে গৈ ফ'ল' কৰিব পাৰে বাকী চব বঢ়িয়া আজিলৈ ইমানেই ধন্যবাদ জয় আই অসম